সাধাৰণতে চাৰ্জশ্বিটটো ইমান লম্বা নাথাকে গতিকে এই জুবিনৰ ক্ষেত্ৰত যিটো চাৰ্জশ্বিট বনাইছে ইয়াতে নিশ্চয় মই ভাবোঁ যে সিহঁতে ইয়াতে বেল চেল পাব লাগে। যোৱাকালি জুবিনদাৰ চাৰ্জশ্বিট দাখিল হ'ল আৰু সেই চাৰ্জশ্বিটখন অতি দুৰ্বল বুলি কৈছে দুজন অধিবক্তাই। আপোনালোকে তেখেতৰ কথাখিনি শুনকচোন আৰু কিয়নো সেই চাৰ্জশ্বিটখন দুৰ্বল বুলি ক'লে আৰু সেই চাৰ্জশ্বিটখন লৈও তেখেতসকলে সন্তুষ্ট নহয় বুলি ক'লে। শুনকচোন এই দুজন অধিবক্তাৰ কথাখিনি আপোনালোকে মনোযোগেৰে শুনক। এষাৰ কথা মই কোৱা কথা নহয়, দুজন অধিবক্তাই কৈছে যিহেতু সেই জুবিনদাৰ যিখন চাৰ্জশ্বিট কালি দাখিল হ'ল সেই চাৰ্জশ্বিটখন অতি দুৰ্বল বুলি কৈছে। শুনক তেখেত দুজনৰ মুখেৰে শুনক কিয় দুৰ্বল বুলি কৈছে আৰু কিয় ক'বলৈ বাধ্য হৈছে। আপোনালোকে তেখেতসকলৰ কথাখিনি সম্পূৰ্ণকৈ শুনিলে গম পাব, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। সাধাৰণতে চাৰ্জশ্বিটটো ইমান লম্বা নাথাকে গতিকে এই জুবিনৰ ক্ষেত্ৰত যিটো চাৰ্জশ্বিট বনাইছে ইয়াতে নিশ্চয় মই ভাবোঁ যে সিহঁতে ইয়াতে বেল চেল পাব লাগে। কাৰণ যিটোকে চাৰ্জশ্বিট দাখিল কৰিছে সিহঁতৰ গভৰ্ণমেণ্ট উকিল পাই যাব, উকিল পোৱাৰ লগে লগে সিহঁতৰ একো ফ্ৰী হৈ যাব। থাকিব নিশ্চয় দিব। নহয় এতিয়া আপোনাৰ চাৰ্জশ্বিটটো আহিছেহে, অহাৰ পিছত আমাৰ চিজামে এলাউ কৰিব লাগে, এলাউ কৰাৰ পিছত অফিচত যাব, অফিচত গৈ পেলাই অফিচে এই বস্তুটো এণ্ট্ৰি কৰিব, কম্পিউটাৰত এণ্ট্ৰি কৰিব, মানে চিৰিয়েল নাম্বাৰ এটা হ'ব। জুবিনদাৰ এইটোতো চৰকাৰে অলৰেডি ডিক্লেয়াৰ দিছেই, আমাৰ CM-লৈ কৈছে যে হত্যা কৰা হৈছে, এইটো আৰু ক'বলগীয়া একোৱে নাই। এতিয়া হত্যাকাৰী মানুহজন কোন হয় বা আমাৰ ট্ৰাইলৰ ক্ষেত্ৰত কাক বিচৰা যায় বা হয়তো কোনে আহে, ইয়াতে কোনে ইনভলভ আছে, মোৰতো হত্যাকাণ্ড বুলি ভাবিছে, মোৰতো হত্যাকাণ্ড। মইতো প্ৰথম কথা হ'ল এইখন চাৰ্জশ্বিট বুলি মই ক'বই নোখোজোঁ। আমি ইয়তখনত উঠাটোৱেতো লাষ্ট দেখিছোঁ ভিডিঅ'গ্ৰাফীত, তাৰ পিছৰখিনিতো দেখা নাই। গতিকে সেই ইয়তখন আজি তাৰিখত ক'ত, সেই ইয়তখন কোৰ্টত প্ৰডিউচ কৰিছে নে নাই, তেওঁলোকক জানো ক্ৰাইম চিনত নিয়া হ'ল, ক্ৰাইম চিনত নি সেই ক্ৰাইম চিনটো ৰিক্ৰিয়েট কৰা হ'ল জানো, সেইবিলাকতো হোৱা নাই। গতিকে মই এজ এ লয়াৰ মই এখন চাৰ্জশ্বিট সম্পূৰ্ণ চাৰ্জশ্বিট বুলি ক'ব নোখোজোঁ। ইয়তখন নাই, প্ৰডিউচ কৰা নাই, মেপ নাই, প্লেচ অফ অকাৰেঞ্চত চিন ৰিক্ৰিয়েট কৰা নাই। ছিংগাপুৰৰ যিখিনি মানুহৰ লগত ইয়তখনত লাষ্ট মোমেণ্টত যি সময়ত জুবিন গাৰ্গক দেখা গৈছিল ইয়তখনত, সেই ছিংগাপুৰৰ মানুহবিলাকক কোনো কেতিয়াও এৰেষ্ট কৰা নাই। তাৰপিছতে আপোনাৰ এইখন চাৰ্জশ্বিট কি চাৰ্জশ্বিট বুলি ধৰি ল'ম আমি। প্ৰথম কথা হ'ল এই ঘটনাটো আমি মৃত্যু হোৱা পিছদিনাৰ পৰাই, যিদিনাখন বাতৰি ওলাইছে যে জুবিন গাৰ্গৰ মৃত্যু হ'ল, তাৰ পিছদিনাৰ পৰা আমি সমগ্ৰ ঘটনাক্ৰমটো দেখি আছোঁ। প্ৰথম কথা হ'ল এইখন চাৰ্জশ্বিট বুলি মই ক'বই নোখোজোঁ, কাৰণ কেলৈ এজ এ ক্ৰিমিনেল লয়াৰ, মই এজন ক্ৰিমিনেল লয়াৰ হিচাপে প্ৰথম কথাটো ক'ম যে জুবিন গাৰ্গৰ যদি সেই ইয়তখনতে গৈ পেলাই সাগৰত মৃত্যু হ'ল, আমি ইয়তখনত উঠাটোৱেতো লাষ্ট দেখিছোঁ ভিডিঅ'গ্ৰাফীত, তাৰ পিছৰখিনিতো দেখা নাই। গতিকে সেই ইয়তখন আজি তাৰিখত ক'ত, সেই ইয়তখন কোৰ্টত প্ৰডিউচ কৰিছে নে নাই, এইখন চিজাৰ লিষ্টত আছে নে নাই, প্ৰথম কথা। আৰু 2 নম্বৰ কথাত ছিংগাপুৰত যিসকল ব্যক্তি আছিলে, শ্যাম কানু মহন্তকতো স্পটত দেখা নাই। ইয়তৰ ভিডিঅ'গ্ৰাফী যিমানখিনি আমি টিভিত নিউজে পত্ৰই দেখিছোঁ, শ্যাম কানু মহন্তকতো মই দেখা নাই। সিদ্ধাৰ্থহঁতক দেখিছোঁ সাঁতুৰি থকা, শেখৰ জ্যোতিক দেখিছোঁ সাঁতুৰি থকা, কোনোবা এটা ভিডিঅ'ত অমৃত প্ৰভাৰ মাতো শুনা পাইছোঁ বা দেখিছোঁ। কিন্তু কথাটো হ'ল ইয়ততো ছিংগাপুৰৰ ল'ৰাবোৰ আছিলে, অসমীয়া যিসকল অসম এছ'চিয়েশ্যনৰ ছিংগাপুৰৰ মানুহ বুলি কৈছে, ইয়তখনতো বহুকেইজন আছিলে, আনকি কেইজনমানতো ইয়ালৈ আহিছিলেও, হয়তো এজন নে দুজনৰহে ছিংগাপুৰত ইয়াৰ তদন্তকাৰী বিষয়া যাওঁতে ষ্টেটমেণ্ট লৈছিলে, তেওঁলোকতো আহিছিলে, তেওঁলোকক জানো আটক কৰা হ'ল, তেওঁলোককতো আটক কৰা হোৱা নাই, তেওঁলোকৰ ঘৰবিলাকত তালাচী চলোৱা জানো হ'ল, সেইটোতো হোৱা নাই। আৰু এটা কথা, প্ৰথম কথা হ'ল মানে এই যিখন চাৰ্জশ্বিট দাখিল কৰিছে তাতে হত্যাকাণ্ড বুলি চাৰ্জশ্বিট দাখিল কৰা বুলি ইতিমধ্যে গম পাইছোঁ আমি, কিন্তু কি হিচাপত, কি তথ্যৰ ভিত্তিত হত্যাকাণ্ড হিচাপে চাৰ্জশ্বিট দাখিল কৰিছে আৰু তাতে কি প্ৰমাণ তেওঁলোকে দাখিল কৰিছে, সেইখিনিৰ পৰা আদালতে এই কেছটো প্ৰচিড কৰিব। কিন্তু বেছিক কথাবিলাকৰ সংহূতবিলাক দেখোন মিলা নাই। কাৰণ প্লেচ অফ অকাৰেঞ্চৰ যিখন আমাৰ মেপ লাগে, ডায়েগ্ৰাম, প্লেচ অফ অকাৰেঞ্চত পুলিচে গৈ তদন্ত চলাওঁতে অপৰাধীয়ে কি কৰিছিলে আৰু ভিক্টিম যাৰ মৃত্যু হ'ল তেওঁ কোন জেগাত আছিলে, ক'ৰ পৰা ক'লৈ কি হৈছিলে, গোটেই ঘটনাটোৰ এখন মেপ থাকিব লাগিব। আপোনালোকে জানে আমাৰ ইয়াত হত্যাকাণ্ডৰ অপৰাধীক যেতিয়া গ্ৰেপ্তাৰ কৰে তেওঁ পিছদিনাখন বা সেইদিনাই তেওঁ প্লেচ অফ অকাৰেঞ্চত লৈ যোৱা হয়, ক্ৰাইম চিনটো ক্ৰিয়েট কৰে যে মানে এই কেনেকৈ হৈছিল ঘটনাটো। এৰেষ্ট হোৱাৰ পিছত হত্যাত অভিযুক্ত মানুহবিলাকে গোটেই পুলিচক সেইধৰণে তেওঁ কামটো কৰিছিলে সেইটো দেখাই দিয়ে। তেনেহ'লে প্লেচ অফ অকাৰেঞ্চত ইহঁতক কিয় নিয়া নহ'ল? শ্যাম কানুহঁতক বাৰে প্ৰতি মুখ্যমন্ত্ৰীয়ে কৈ আছে যে তেওঁলোকক বিনা তুলিত ক'ৰবাত পকাত শুব দিছে, আহাৰো বোলে ভালকৈ দিয়া নাই, আমি শুনিছোঁ এইবিলাক কথা। কিন্তু কথাটো হৈছে তেওঁলোকক জানো ক্ৰাইম চিনত নিয়া হ'ল, ক্ৰাইম চিনত নি সেই ক্ৰাইম চিনটো ৰিক্ৰিয়েট কৰা হ'ল জানো, সেইবিলাকতো হোৱা নাই। গতিকে মই এজ এ লয়াৰ মই এখন চাৰ্জশ্বিট সম্পূৰ্ণ চাৰ্জশ্বিট বুলি ক'ব নোখোজোঁ। আৰু কি আছে কি নাই তাত লাহে লাহে ওলাব কথাবিলাক, কিন্তু মোৰ দৃষ্টিত এখন সম্পূৰ্ণ চাৰ্জশ্বিট বুলি মই ক'ব নোৱাৰোঁ। আইনক আমি সন্মান জনাওঁ, আইনক সন্মান জনাই আমি চাৰ্জশ্বিটকো সন্মান জনাইছোঁ, কিন্তু এইখন চাৰ্জশ্বিট মোৰ মতে এইবিলাক বস্তু যিহেতু সাঙুৰ হোৱা নাই, তাত ইয়তখন নাই, প্ৰডিউচ কৰা নাই, মেপ নাই,
প্লেচ অফ অকাৰেঞ্চত চিন ৰিক্ৰিয়েট কৰা নাই ছিংগাপুৰৰ যিখিনি মানুহৰ লগত ইয়টখনত লাষ্ট মোমেণ্টত যি সময়ত জুবিন গাৰ্গক দেখা গৈছিল ইয়টখনত সেই ছিংগাপুৰৰ মানুহবিলাকক কোনো কেতিয়াও এৰেষ্ট কৰা নাই তাৰপিছতে আপোনাৰ এইখন চাৰ্জশ্বিট কি চাৰ্জশ্বিট বুলি ধৰি ল'ম আমি